কি বুলি কয় হা আমৈ আমৈ এই আমৈটো তুলিৰামৰ এই আমৈটো এনেকে বেকা কথাটো বুজিছেনে নাই তুলিৰামে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰে হয়নে নহয় তুলিৰাম ৰংহাঙে নৰেন্দ্ৰ মোদীলৈ ভয় কৰে হয়নে নহয় আৰু তুলিৰাম ৰংহাঙে ট্ৰাইবেল মানুহ হৈও হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ ওচৰত সাৰেন্ডাৰ কৰে হয়নে নহয় আৰু কোনো সাৰেন্ডাৰ কৰা মানুহে কেতিয়াও অধিকাৰ কাঢ়ি আনিব নোৱাৰে কথাটো বুজিছেনে নাই কোনো সাৰেন্ডাৰ কৰা মানুহে অধিকাৰ কাঢ়ি আনিব নোৱাৰে তুলিৰাম ৰংহাঙে কয়লাৰ পৰা পইচা খাব পাৰিব ৰাস্তাৰ নামত অহা পইচা আধা খাই দিব পাৰিব বুজিছেনে নাই আৰু আপোনালোকক কেতিয়াবা কেতিয়াবা গাহৰি মাংস আৰু মধু খুৱাব পাৰিব কিন্তু তুলিৰাম ৰংহাঙে কেতিয়াও 244A কাৰ্বি আংলঙৰ মানুহৰ কাৰণে আনি দিব নোৱাৰে কথাটো বুজিছেনে নাই সঁচাকৈ বুজিছেনে নাই মই কাৰ্বি ভাষা নাজানো মই জনা হ'লে কাৰ্বি ভাষাত ক'লোহেঁতেন এইটো ক'ব পাৰিব লাগিছিলে কাৰ্বিসকল অসমৰ কলম্বাছ কোনে কৈছিলে বিষ্ণু ৰাভাই কৈছিলে বড়ো নেতা অসমৰ আটাইতকৈ ডাঙৰ বিপ্লৱী বিষ্ণু ৰাভাই কৈছিলে যে অসমখন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে অসমৰ প্ৰথম মানুহ হ'ল কাৰ্বিসকল বুজিছেনে নাই মোৰ গুৰু বিষ্ণু ৰাভাই কৈছিলে মোৰ গুৰু বিষ্ণু ৰাভাই কৈছিলে যে অসমৰ প্ৰথম মানুহবিলাক হ'ল কাৰ্বি মানুহ আৰু সেই বিষ্ণু ৰাভাই কৈ যোৱা অসমৰ প্ৰথম মানুহ কাৰ্বি মানুহবিলাকক মই আজি এইডোখৰত আপোনালোকে বহি থাকোঁতে এজনকৈ সুধিছিলো মহিলাবিলাকক সুধিছিলো মতা মানুহবিলাকক সুধিছিলো মই সুধিছিলো যে আপুনি কি কৰে চাকৰি কৰে নে অন্য কি মই ইয়াত যিমান মানুহ লগ পালো যিমান মানুহ মই 100 মান মানুহক সুধিলো 100 মান মানুহে ক'লে যে আমি চবেই খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ হয়নে খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ হয়নে তাৰপিছত মই সুধিলো যে আপোনালোকৰ ঘৰবিলাক পকা নে কেঁচা মোক এজন মানুহে মাত্ৰ ক'লে যে আমাৰ ঘৰটো পকা বাকী মই 100 জনৰ ভিতৰত এজন মানুহে পকা বুলি ক'লে মোক 99 জনে ক'লে যে আমাৰ চবৰে ঘৰ কেঁচা হয়নে মই সুধিছিলো যে আপোনালোকে কি পানী খায় চৰকাৰৰ টেপৰ পৰা অহা পানী খায় নে ক'ৰ পৰা খায় কৈছে আমাৰ পাহাৰৰ পৰা অহা পানী খাওঁ জুৰিৰ পৰা কৈছিলে যে আমি কুঁৱাৰ পানী খাওঁ আৰু দমকলৰ পানী খাওঁ টিপৱেল বুলি কৈছিলে মোক টিপৱেলৰ পৰা খাওঁ এনেকৈ কৈ আছিলে মোক হয়নে তো আপোনালোকে চাওক কাৰ্বি মানুহৰ দাঁতকেইটা চাওক ভিতৰত চব ক'লা ক'লা হৈ গৈছে কাৰণ আজিও কাৰ্বি মানুহে আইৰণ থকা পানী খাই আছে অসমৰ আটাইতকৈ পুৰণি অসমৰ আটাইতকৈ খিলঞ্জীয়া অসমৰ আটাইতকৈ ভূমিপুত্ৰ মানুহবিলাকৰ ঘৰবিলাক যদি কেঁচা আৰু আটাইতকৈ পুৰণি মানুহবিলাকৰ যদি চাকৰি নাই হয়নে নহয় যেতিয়ালৈকে কাৰ্বি আংলঙৰ প্ৰত্যেকজন মানুহৰ ঘৰ পকা নহ'ব লেট্ৰিনটোত যেতিয়ালৈকে টাইলছ লগাব পৰা নহ'ব যেতিয়ালৈকে প্ৰত্যেকৰ ঘৰত এখনকৈ 4চকীয়া গাড়ী নহ'ব যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়ুৱাব নোৱাৰিব আৰু যেতিয়ালৈকে মাক দেউতাকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব পৰাৰ সামৰ্থ্য এবিলিটি যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আপোনালোকে যুঁজি থাকিব লাগিব সংগ্ৰাম কৰিব লাগিব আন্দোলন কৰিব লাগিব মই আপোনালোকক লিখি দিব
আৰু তুলিৰাম ৰংগাং নহয়, দিছপুৰৰ বা দিল্লীৰ আটাইতকৈ ডাঙৰ দালালটোৱেও যদি ৭৭ বছৰ স্বাধীনতাৰ পাছত যদি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ যদি CM হৈ থাকে, ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, ৭৭০ বছৰতো পকা কৰি দিব নোৱাৰে, যেতিয়ালৈকে দিল্লী আৰু দিছপুৰৰ ওচৰত সিহঁতে আঁঠু লৈ থাকিব। হয়নে নহয়? একদম আজি কাঠাৰদাই একদম স্পষ্টকে কৈছে যে যদি তুলিৰাম ৰংগাঙক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰিৰ মাংস খাবলৈ পাব, 1 গিলাচ চুলাই মদ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখনত থাকিবলৈ নাপাব। হয়নে নহয়? এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুঠা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক এতিয়াকে ধনী হ'ব পাৰিব যেতিয়া আপোনালোকে 244A পাব, নাম্বাৰ 1। আৰু 244A সেই মানুহৰ হাতত থাকিবলৈ জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু সুনীল খান্দে, কিন্তু কাৰ্বি মানুহ আৰু ডিমাচা মানুহে তাৰ ভাগ নাপায়। হয়নে নহয়? অকল খালি হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ দালাল কেইটামান, তুলিৰাম ৰংগাঙৰ নিচিনা দালাল কেইটামান টকা পায়, আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ অকল ধূলিবিলাকহে খাবলৈ পায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে APSLC-এ যি অট'নমাছ ষ্টেটৰ আন্দোলন আৰম্ভ কৰিছে, এই অট'নমাছ ষ্টেটৰ আন্দোলনটোক আপোনালোকে শক্তিশালী কৰিব লাগিব। APSLC-এ ইলেকশ্যনত জিকক বা হাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব। আৰু মই আপোনালোকক কথা দিছো, আপোনালোকে যেতিয়া গুৱাহাটীলৈ যাব, গোটেই কাৰ্বি আংলঙৰ মানুহে আন্দোলন কৰিবলৈ, দিছপুৰ ঘেৰাও কৰিবলৈ, তেতিয়া আপোনালোকৰ লগত অসমীয়া মানুহৰ প্ৰতিনিধি হিচাপে ময়ো আপোনালোকৰ লগত। আপোনালোকক যদি হিমন্তৰ পুলিচে গুলিয়াই, তেতিয়াহ'লে ময়ো বুকু পাতি থিয় হ'ম। সেইকাৰণে মই APSCৰ চেয়াৰমেন, APSCৰ সভাপতি, APSLCৰ সভাপতি জনছ ইংতি কাঠাৰ ডাঙৰীয়াক ক'ব খুজিছো যে অকল ইলেকশ্যনত লাগি থাকিলে নহ'ব, ইলেকশ্যনত লাগি থাকক, কিন্তু তাৰ লগে লগে ডাঙৰ বিশাল ৰাজনৈতিক সমাৱেশ আৰু ৰাজনৈতিক আন্দোলন আমি গঢ়ি তুলিব লাগিব, যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্বি আংলঙে 244A অধীনত ষ্টেট উইদিন ষ্টেট লাভ কৰিব পাৰে। লাগে নে নালাগে? 244A লাগে নে নালাগে? ষ্টেট উইদিন ষ্টেট লাগে নে নালাগে? যদি লাগে, তেতিয়াহ'লে সকলো কাৰ্বি আংলঙত থকা সকলো জাতিৰ মানুহ একলগ হ'ব লাগিব। কিন্তু মই এটা কথা স্পষ্টকে কৈ দিছো, অকল কাৰ্বি মানুহ নহয়, কাৰ্বিৰ লগতে আন কুকিকে ধৰি যিমান কাৰ্বি আংলঙত থকা জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোকে ভাই ৰূপে দেখিব পাৰিব লাগিব আপোনালোকে। পাৰিবনে নাই? পাৰিবনে নাই? কিন্তু একেটা সময়তে কিন্তু মই এটা কথা কম যে ইয়াত থকা অসমৰ ইণ্ডিজিনিয়াছ মানুহবিলাকক আপোনালোকে সকলোৱে মৰম কৰক, আদিবাসী মানুহবিলাকক সকলোৱে মৰম কৰক, কিন্তু বিজেপিৰ স্পন্সৰশ্বিপত বাংলাদেশৰ পৰা আহি, হয়নে নহয়, বেংগলৰ পৰা আহি কাৰ্বি আংলঙত যিবিলাকে মাটি দখল কৰিছে, হিন্দুৱে হওক বা মুছলমানেই হওক, কাকো কাৰ্বি আংলঙত
কেতিয়াও এনেকৈ মাটি দখল কৰিবলৈ দিব নোৱাৰো হয় না নহয় কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থকা মানুহৰ কাৰণে হয় না নহয় কিন্তু কাৰ্বি আংলঙৰ মাটি বাংলাদেশৰ পৰা অহা আৰু পশ্চিম বংগৰ পৰা অহা হিন্দু মুছলমান মানুহৰ কাৰণে নহয় হয় না নহয় গতিকে আপোনালোকৰ সেই আপোনালোকৰ মাটি দখল কৰি ইয়াত কি কিবা বাহিনী বনাইছে নহয় কি বাহিনী কি বংগ সেনা হা আৰে কাৰ্বি আংলঙত কাৰ্বি সেনা নাথাকি বংগ সেনা ওলাইছে ইয়াতে হা ইয়াত কাৰ্বি সেনা নাথাকি বংগ সেনা ওলাইছে ইয়াতে তো আপোনালোকে সকলোৱে সাৱধান হওক যে কোনো বংগ সেনা সংঘ সেনা কাৰ্বি আংলঙত থাকিব নোৱাৰিব কাৰ্বি আংলঙত থাকিব কাৰ্বি সেনা কাৰ্বি আংলঙত থাকিব ইণ্ডিজিনিয়াছ সেনা হয় নে নহয় ভূমিপুত্ৰৰ সেনা ইয়াত কাৰ্বি মানুহ আৰু অসমৰ পুৰণি খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব ইয়াত কেতিয়াও বিদেশৰ পৰা অহা মানুহৰ অধিকাৰ থাকিব নোৱাৰে হয় নে নহয় শ্ৰদ্ধেয় ৰাইজ মই 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই অকল চাৰিওফালে অসমৰ চাৰিওফালে ঘূৰি আছো ঘূৰি মিটিং কৰি আছো আৰু মিটিং কৰি ৰাইজক এটাই কথা কৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে বান্ধি লৈ চকিয়ে টুকিয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব লাগিবনে নাই আৰু লগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দলিওৱা হ'ব তাৰ লগত আৰু এখন সৰু চকী আৰু এটা মানুহক বান্ধি লোৱা হ'ব কোন বাৰু কাৰ্বি আংলঙৰ পৰা আৰু এটা মানুহক বান্ধি লোৱা হ'ব তুলিৰাম ৰঙাগকো একেখন হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চকী এখন হয় নে নহয় বান্ধি লোৱা হ'ব আৰু অসমৰ চব মানুহবিলাকে কাৰ্বি ডিমাচা কুকি চব মানুহবিলাকে এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ এনেকে দিব হয় নে নহয় মই সকলো ৰাইজকে 26 চনৰ নিৰ্বাচনত একো নেচাবৰ কাৰণে আমি সমৰ্থন কৰো সকলোৱে বুজিছে নে নাই বাৰু কথাটো সবে বুজিছে নে নাই ষ্টেট উইদিন ষ্টেটটো কি ষ্টেট উইদিন ষ্টেট এতিয়া আপোনালোকে 6 শিডিউলৰ অন্তৰ্গত এটা কাউন্সিল মাত্ৰ ষ্টেট উইদিন ষ্টেট হলে অসমৰ পৰা আপোনালোক আঁতৰি নাযায় কিন্তু যেনেকৈ অসমত পুৰা চৰকাৰ আছে আমাৰ কাৰ্বি আংলঙতো তেনেকুৱা ফুল ফ্লেজেড চৰকাৰ আছে মই সেইকাৰণে আপোনালোকে এইটো পাবলৈ লৈছিলে 1967ত আপোনালোকে এইটো ষ্টেট উইদিন ষ্টেট বা অসমক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰি কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰ্বিসকলক এই ষ্টেট উইদিন ষ্টেট দিবলৈ লৈছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো মানি লোৱাৰ পাছতো সেই সময়ৰ অসমৰ কংগ্ৰেছ চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী নেতৃবৰ্গই ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে 1967ত পাবলগীয়া ষ্টেট উইদিন ষ্টেট আপোনালোকে নাপালে হেতুৰ কাৰণে যুঁজি ইতিমধ্যে মেঘালয় ষ্টেট পাই গ'ল 1967ত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰক মেঘালয়ৰ লগতে খাচিয়া আৰু গাৰো শিলচৰ লগতে একেলগতে ৰাখিছিলে আপোনালোকেও ষ্টেট পাবৰ কাৰণে তেতিয়া গৈ আছিলে কিন্তু কবলৈ বেয়া যুগে যুগে দেখা গৈছে যে কাৰ্বি সকলে তেওঁলোকৰ অধিকাৰ পাও অৱস্থাত আকৌ নোপোৱা হৈ যায় কেলে তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ
2 নম্বৰী ৰাজনীতি। মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো, আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে ছাপৰ্টে নিদিব, ক'ব যে এইটো কেলে কৈছো বুলি ক'ব। কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে। আপোনালোকৰ কাৰণে সংবিধানত এইটো লিখি থোৱা আছে, আপোনালোকক সেই অধিকাৰ দিব লাগে। এইটো মই অকল কাৰ্বি মানুহৰ আগত বা কাৰ্বি আংলঙৰ মানুহৰ আগত কোৱা নাই, মই এছেম্বলিটো এইটো কৈ দিওঁ, কৈ দিওঁ, শিৱসাগৰটো কৈ দিওঁ যে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল মানুহ কাৰ্বিসকলৰ লগত ডিমাচাসকল আৰু আজি নাগা মানুহ বহুত আহিছে, ইয়াতে নাগা মানুহ আহিছে, লোঠাও আহিছে আৰু লেংমাও আহিছে, হয়নে নহয়? আদিবাসী লোক আহিছে। মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰো। একদম স্পষ্টকে সকলোৱে কৈ দিব পাৰে। মোক কাইলৈ ক'ব যে ই ভিলেই, ই কাৰ্বি বিলাকক স্বায়ত্ব শাসন দিবলৈ যায়, এনেকে ক'ব ই, হা মোক গালি দিব। কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই ছাপোৰ্ট কৰো। আৰু সেইকাৰণে আপোনালোকে নো অট'নমাছ ষ্টেট নো ৰেছ বুলি, নো অট'নমাছ ষ্টেট নো ৰেছ বুলি যেতিয়া শ্লোগান দিয়ে, তেতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ যে নো অট'নমাছ ষ্টেট নো ৰেছ। দেই, এইটো একদম স্পষ্টকে কৈছো। অসমত আৰু কোনো মানুহে ইমান স্পষ্টকে এইটো কথা ক'ব নোৱাৰে। মই খাটাংকে আপোনালোকক ক'ব পাৰো। মই কিন্তু আপোনালোকক এইটো ছাপোৰ্ট দিওঁ। আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজমত বিশ্বাস কৰো। ফেডাৰেলিজমত মই বিশ্বাস কৰো। ক্ষমতা দিল্লীৰ হাতত নহয়, দিছপুৰৰ হাতত নহয়, জনতাৰ হাতলৈ আহিব লাগে, এইটো বিশ্বাস কৰো। আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰো। এইটো ক্লিয়াৰিফাই সকলোকে কৰি দিছো দেই। ডিমাচাসকলৰ ক্ষেত্ৰতো একেই ছাপোৰ্ট কৰো। কিন্তু এটা কথা মনত ৰাখিব, কোনো ৰাজ্য, কোনো জিলা বা কোনো কেন্দ্ৰীয় শাসিত অঞ্চলত অকল এটা জাতি বসবাস নকৰে। কাৰ্বি আংলঙতো অকল কাৰ্বি মানুহে বসবাস নকৰে, কুকিয়ে বসবাস কৰে, নগাই বসবাস কৰে, লুথাই বসবাস কৰে, ৰেংমাই বসবাস কৰে, বড়োৱে বসবাস কৰে, আহোমে বসবাস কৰে, অসমীয়া ভাষী মানুহে বসবাস কৰে, আদিবাসী মানুহে বসবাস কৰে। আপোনালোকেও কিন্তু একেটা সময়তে প্ৰত্যেকটো জাতিক সন্মান কৰিবলৈ শিকিব লাগে। মই স্পষ্টকে একেটা কথাই কৈ দিছো, স্পষ্টকে একদম কৈ দিছো। দুটা কথা আপোনালোকে মনত ৰাখিছে চাগে। যেনেকৈ মই আপোনালোকৰ গণতান্ত্ৰিক সংগ্ৰামক সমৰ্থন দিছো যে আপোনালোকে অধিক ক্ষমতা পাব লাগে, আপোনালোকে ষ্টেট উইদিন ষ্টেট পাব লাগে, 244A পাব লাগে। একেটা সময়তে মই একেটা গণতান্ত্ৰিক কথা কৈছো যে কাৰ্বি আংলঙত পৃথিৱীৰ কোনো ঠাইতে অকল এটা জাতি বসবাস নকৰে, আন যিবিলাক জাতি বসবাস কৰে তেওঁলোককো আপোনালোকে সন্মান সহকাৰে তাত বসবাস কৰিবলৈ অধিকাৰ দিব লাগে, হয়নে? যদি আপুনি বেলেগক সন্মান নকৰে তেতিয়াহ'লে আপোনাকো বেলেগে সন্মান নকৰিব, হয়নে? গতিকে এইটো মনত ৰাখিব। তাৰ বাহিৰে 100% আপোনালোকক আন সকলো কথাতে মই সমৰ্থন কৰোঁ, 100%। এতিয়া 244A কোনে আনিব পাৰিব? 244A তুলিৰাম ৰংহাঙে আনিব নোৱাৰে। কেলে নোৱাৰে? তুলিৰাম ৰংহাঙৰ ৰাজহাড় ডাল, এই ৰাজহাড় ডালক কি বুলি কয়?